নমস্কাৰ সকলোলৈকে মোৰ আসাম জব এক্সাম জিকে চেনেলটোলৈকে স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'ৰ প্ৰথমটো কুৱেশ্যন হৈছে সাধনী নাটক কোনে ৰচনা কৰিছিল? ক. বেণুধৰ শৰ্মা, অপশ্যন খ ৰজনীকান্ত বৰদলৈ, অপশ্যন ক পদ্মনাথ গোহাঁই বৰুৱা, অপশ্যন খ গুঞ্জানন বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক পদ্মনাথ গোহাঁই বৰুৱা। কুৱেশ্যন নাম্বাৰ 2, সোণৰ ফুলেং প্ৰতীকধৰ্মী নাটকখন কাৰ ৰচনা? অপশ্যন ক পাৰ্বতী প্ৰসাদ বৰুৱা, অপশ্যন খ অতুল চন্দ্ৰ হাজৰিকা, অপশ্যন গ কমলেশ্বৰ চলিহা, অপশ্যন ঘ আনন্দ বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক পাৰ্বতী প্ৰসাদ বৰুৱা। কুৱেশ্যন নাম্বাৰ 3, শ্বেক্সপিয়েৰে এজ ইউ লাইক ইটৰ দুৰ্গেশ্বৰ শৰ্মাই কৰা অসমীয়া ভাঙনিৰ নাম কি? ক চন্দ্ৰাৱলী, অপশ্যন খ চন্দ্ৰমুখী, অপশ্যন গ চন্দ্ৰসম্ভৱ, অপশ্যন গ চন্দ্ৰমালিতা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক চন্দ্ৰাৱলী। কুৱেশ্যন নাম্বাৰ 4, ৰোমিঅ' এণ্ড জুলিয়েট নাটকৰ অসমীয়া ভাঙনিৰ নাম কি? অপশ্যন ক অমৰলীলা, অপশ্যন খ ৰাসলীলা, অপশ্যন গ প্ৰেমলীলা, অপশ্যন গ ৰোমিঅ' আৰু জুলিয়েট। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক অমৰলীলা। কুৱেশ্যন নাম্বাৰ 5, শৈলধৰ ৰাজখোৱাৰ ৰঞ্জিত নাটকখনৰ মূল কি? অপশ্যন ক চিম্বেলিন, খ অথেলো, অপশ্যন গ কিং লীয়ে, অপশ্যন ঘ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ অথেলো। কুৱেশ্যন নাম্বাৰ 6, বনহংসী নাটকখন কোনে অনুবাদ কৰিছিল? অপশ্যন ক অতুল চন্দ্ৰ বৰুৱা, অপশ্যন খ সত্যপ্ৰসাদ বৰুৱা, অপশ্যন গ ফণী শৰ্মা, অপশ্যন ঘ দণ্ডেশ্বৰ ঠাকুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ সত্যপ্ৰসাদ বৰুৱা। কুৱেশ্যন নাম্বাৰ 7, শেৱালী চৰিত্ৰটো জ্যোতিপ্ৰসাদ আগৰৱালাৰ কোনখন নাটকৰ? অপশ্যন ক ৰূপালীম, অপশ্যন খ খনিকৰ, অপশ্যন গ লভিতা, অপশ্যন ঘ কাৰেঙৰ লিগিৰি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ঘ কাৰেঙৰ লিগিৰি। কুৱেশ্যন নাম্বাৰ 8, তলত দিয়া কোনখন নাটক বেণুধৰ ৰাজখোৱাৰ নহয়? অপশ্যন ক দুৰ্যোধনৰ উৰুভংগ, খ দক্ষযজ্ঞ, অপশ্যন গ বেলিমা, অপশ্যন ঘ খনিকৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ বেলিমাৰ। কুৱেশ্যন নাম্বাৰ 9, মাৰ্চেণ্ট অৱ ভেনিচৰ অসমীয়া অনুবাদ নাটক কোনখন? অপশ্যন ক এণ্টিগনি, খ চেনেহৰ সূতা, অপশ্যন গ বনিজ কোঁৱৰ, অপশ্যন ঘ ব্ৰহ্মচাৰী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ গ বনিজ কোঁৱৰ। কুৱেশ্যন নাম্বাৰ 10, অসমীয়া ভাষালৈ অনুদিত শ্বেক্সপিয়েৰৰ প্ৰথম নাটক? অপশ্যন ক বনিজ কোঁৱৰ, অপশ্যন নম্বৰ খ চন্দ্ৰাৱলী, অপশ্যন নম্বৰ গ বনজিত, অপশ্যন নম্বৰ ঘ ভ্ৰমৰংগ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ঘ ভ্ৰমৰংগ। কুৱেশ্যন নম্বৰ 11, মোপাছাৰ বিখ্যাত নেকলেচ গল্প আলমত লিখা নাটক কোনখন? অপশ্যন ক পুতলা ঘৰ, অপশ্যন খ ৰুনুমি, অপশ্যন গ দেৱনজানন্তী, অপশ্যন ঘ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ গ দেৱনজানন্তী। আজিলৈ ইমানে, ধন্যবাদ।